অসমৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো 2023 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে অনুষ্ঠিত হ'ব বুলি বহুতে কৈ আছে আৰু মোক সুধি আছে যে সঁচাকৈ 22 জানুৱাৰীত স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব নেকি? আজিৰ এইটো ভিডিঅ'ত মই আপোনালোক সকলোৰে লগত এই বিষয়ে আলোচনা কৰিম কম সময়ৰ ভিতৰতে। এতিয়া আহক আজিৰ এই সৰু ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনালোকে ইউটিউবত এনেকুৱা বহুতো ভিডিঅ' হয়তো দেখিবলৈ পাইছে বা চাইছে বা বহুতৰে মুখত হয়তো শুনিছে যে 2023 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে অসমৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব বুলি কৈ আছে। এতিয়া চাওক, যিসকলে কৈ আছে সকলোৱে এটা জাষ্ট আইডিয়া কৰিহে কৈ আছে। ময়ো ইউটিউবত ভিডিঅ' বনাইছো যে জানুৱাৰী মাহত 2023ত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব পাৰে বা তাত মই যিখিনি আপোনালোকক তাৰিখ কৈছো সেই তাৰিখকেইটা মই আপোনালোকক আগতেই কৈছো যে মই জাষ্ট এটা আইডিয়া কৰিহে জনাইছো। এতিয়ালৈকে যদি আপোনালোকে চাব যায় অসমৰ স্বাস্থ্য বিভাগৰ যে অফিচিয়েল ৱেবছাইট আছে তাত কোনো নটিচ অহা নাই বা যি নিউজ পেপাৰ থাকে তাতো কোনো ধৰণৰ এনেকুৱা নিউজ প্ৰকাশিত হোৱা নাই য'ত কোৱা হৈছে যে 2023 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখে আপোনালোকৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব। গতিকে মই আপোনালোক সকলোকে জনাই দিছো যে আপোনালোকে ইউটিউবত যিমানবোৰ ভিডিঅ' চাইছে য'ত কৈ আছে যে জানুৱাৰী মাহৰ 22 তাৰিখে স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব, সেইটো জাষ্ট সকলোৱে এটা আইডিয়া কৰি কৈ আছে। কিন্তু বহুতে কৈ আছে অফিচিয়েল নটিচ আহি গ'ল বা অফিচিয়েল আপডেট আহিছে। এই সকলোবোৰ মিছা কথা। মই আপোনালোকক সকলোকে জনাম যে আপোনালোকে মনত আশা পালি নাথাকিব সেইবোৰ ভিডিঅ' চাই যে 22 জানুৱাৰীত আপোনালোকৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত হ'ব। কাৰণ এতিয়া আপোনালোকে মনত আশা বান্ধি ৰাখিব আৰু যেতিয়া 22 জানুৱাৰীত আপোনালোকৰ লিখিত পৰীক্ষাটো অনুষ্ঠিত নহ'ব আপোনালোক সকলোৱে দুখিত হ'ব। গতিকে মই আপোনালোক সকলোকে ক'ম আপোনালোকে যেতিয়ালৈকে অফিচিয়েল আপডেট বা নটিচ নাহে এনেকুৱা কোনো ধৰণৰ উৰা বাতৰিতে যাতে বিশ্বাস নকৰে। আৰু যদি আপোনালোকে অফিচিয়েল আপডেট আহিলে জানিব বিচাৰে কেতিয়ালৈকে লিখিত পৰীক্ষা অনুষ্ঠিত হয় তেনেহ'লে মোৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পদসমূহৰ লিখিত পৰীক্ষাটো অহা 22 জানুৱাৰীত অনুষ্ঠিত হয় নে নহয় সেয়া চৰকাৰে সিদ্ধান্ত ল'ব। কিন্তু মই চৰকাৰলৈ এটাই অনুৰোধ জনাম যে আপোনালোকে যিমান সোনকালে পাৰে স্বাস্থ্য বিভাগত যিখিনি পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বাকী আছে সেইখিনি যাতে অতি সোনকালে অনুষ্ঠিত কৰে। আৰু মই আপোনালোক সকলোকে ক'ম লিখিত পৰীক্ষা যেতিয়াই অনুষ্ঠিত নহওক কিয় বৰ্তমান সময়ত চাকৰি লোৱাটো বহুতেই কঠিন। কাৰণ এটা পদৰ অনুযায়ী হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত বহে। গতিকে আপোনালোক সকলোৱে যাতে লিখিত পৰীক্ষাৰ বাবে ভালকৈ প্ৰস্তুতি চলাই থাকে মই এইখিনিয়ে ক'ম। আৰু মই ভাবোঁ এইটো ভিডিঅ'ত মই আপোনালোক সকলোকে যিখিনি কথা বুজাব বিচাৰিছিলোঁ সেইখিনি ভালদৰে বুজাব পাৰিছোঁ। এতিয়া আপোনালোকৰ যদি মোৰ এইটো ভিডিঅ' চাই ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি আছিল আজিৰ এই সৰু ভিডিঅ'টো। ধন্যবাদ।